हेलो स्टूडेंट मेट्रिक परीक्षा 2026 16 ফেব্রুয়ারি তোমালোকৰ ইংলিশ এক্সাম আছে। হাতত বেছি সময় নাই, মাত্র 2 দিন সময় আছে। এই 48 ঘন্টা নষ্ট নহলে আফসোস বছরভর থাকিব পারে, কিন্তু এই 48 ঘন্টা ঠিকমতো ব্যবহার করলে রেজাল্ট আচৰিত কৰিব পাৰি। খাবৰি না যাবা, এতিয়া পেনিক কৰাৰ সময় নহয়, এতিয়া একশন লোৱাৰ সময়। গতিকে আজিৰ ভিডিওটো শেষলৈকে চাবা, কাৰণ আজিৰ এই ভিডিওটোত তোমালোকক কোৱা হ'ব দুদিন তোমালোকে কি কি কৰিবা আৰু কি কি নকৰিবা, কেনেকৈ চলিলে তোমালোকে মেট্ৰিক পৰীক্ষাত সহজে পাছ কৰিব পাৰিবা। ৰিয়েলিটি চেক। প্ৰথম কথা, ইংলিছত পাছ কৰাটো সঁচাই কঠিন নে? সঁচাকৈ চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 45 মাৰ্ক এমসিকিউ থাকিব আৰু 45 মাৰ্ক থিয়ৰী থাকিব। পাছ কৰিবলৈ লাগিব মাত্ৰ এমসিকিউত 13 মাৰ্ক পাব লাগিব, থিয়ৰীত 14 মাৰ্ক পাব লাগিব। মুঠ 27 মাৰ্ক। 27 মাৰ্ক পোৱাটো অসম্ভৱ নেকি? নাই, সমস্যা সাবজেক্টত নহয়, সমস্যা প্লেনিংত। প্ৰথম দিনত তোমালোকে এমসিকিউ প্ৰেক্টিছ কৰিবা। গ্ৰামাৰৰ পৰা নিশ্চিত নম্বৰ আহে। বৰ্তমান গ্ৰামাৰ বিলাক তোমালোকক এমসিকিউত সোমাই দিয়ে। তোমালোকে গ্ৰামাৰৰ পৰা চাবা টেন্স, ভয়েস, নাৰেশন, প্ৰিপজিশন কমে 50টা এমসিকিউ প্ৰেক্টিছ কৰিবা। আৰু তোমালোকে এমসিকিউৰ কাৰণে মিনিং আৰু কিবা বেলেগ কিতাপ ওলাইছে সেইবিলাকৰ পৰা এমসিকিউ নাচাবা, কাৰণ সেইবিলাকৰ পৰা মেট্ৰিক পৰীক্ষাত কমন নাহে। তোমালোকে এমসিকিউত মাৰ্ক উঠাব বিচাৰিলে মেইন টেক্সট খিনি ভালকৈ পঢ়া, কাৰণ মেইন টেক্সট বুকৰ পৰাই তোমালোকক এমসিকিউ খিনি ডাইৰেক্ট উঠাই দিয়ে। আৰু যিসকল ষ্টুডেণ্টৰ ইংলিছত সিলেবাস কমপ্লিট হৈছে, তোমালোকে এটা কাম কৰিবা, তোমালোকে এই দুদিন অকল চেপ্টাৰ ৰিভাইজ দিয়া আৰু ঘৰত লিখাৰ প্ৰেক্টিছ কৰা, কাৰণ লিখাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিসকল ষ্টুডেণ্টৰ ইংলিছত একোৱে হোৱা নাই, তোমালোকে এটা কাম কৰা, তোমালোকে এতিয়া সকলো চেপ্টাৰ পঢ়িবলৈ চেষ্টা নকৰিবা, কাৰণ এতিয়া সকলো চেপ্টাৰ পঢ়িলে তোমালোকৰ এক্সাম বেয়া হৈ যাব। গতিকে তোমালোকে এনেকৈ পঢ়া, যিবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, যিবিলাক চেপ্টাৰ ইম্পৰ্টেণ্ট আছে, এক্সাম্পল 3টা প্ৰ'জ পঢ়া, 2টা পয়েম পঢ়া, ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰিপেয়াৰ কৰা, এনসাৰ পইণ্ট ফ্ৰমত লিখাৰ অভ্যাস কৰা। এনেকৈ পঢ়িলে তোমালোকে থিয়ৰীত 14 মাৰ্ক সহজে উঠাব পাৰিবা। কিন্তু ভুলতেও তোমালোকে মেট্ৰিক পৰীক্ষাৰ আগৰ দিনা নিউ চেপ্টাৰ আৰম্ভ নকৰিবা। এই 2 দিন অকল ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি আছে সেইখিনিয়ে চাবা, যিবিলাক পৰীক্ষাত হোৱাৰ চান্স আছে। কাৰণ এই 2 দিন তোমালোকে বেলেগ চেপ্টাৰ আৰম্ভ কৰিলে তোমালোকৰ সময় নহ'ব আৰু এক্সাম বেয়া হৈ যাব। তোমালোকে এই 2 দিন এইবিলাক নকৰিবা। তোমাৰ ফ্ৰেণ্ডৰ লগত ভয়ত আলোচনা কৰা যে ইংলিছৰ কুৱেশ্যন পেপাৰখন টান আহিব নে সহজ আহিব। ছ'চিয়েল মিডিয়া স্ক্ৰল নকৰিবা, ৰাতি জাগি নপঢ়িবা, সব একেলগে মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা। এইবোৰ কনফিডেন্স ভাঙে। আৰু তোমালোকে পৰীক্ষাৰ আগৰ দিনা মিনিমাম 6-7 ঘণ্টা টোপনি পাৰিবা, কাৰণ এজন মানুহৰ টোপনি নহ'লে তাৰ মাইন্ড ঠিক নাথাকে। তোমালোকে এক্সাম হলত কি কৰিবা? তোমালোকে এক্সাম হলত কুৱেশ্যন পেপাৰখন পাই প্ৰথমে সহজ এমসিকিউ বিলাক কৰিবা, তাৰপিছত তোমালোকে থিয়ৰীত যিটো ভালকৈ জানা সেইটো আগতে লিখিবা। টাইম ভাগ কৰিবা, হেক 10 মিনিট চেকিংৰ বাবে ৰাখিবা। হেণ্ড ৰাইটিং স্পষ্টকৈ লিখিবা। এক্সামিনাৰে নম্বৰ কটাৰ বাবে নাহে, ক্লিয়াৰ এনসাৰ বিচাৰে, তেতিয়াহে তোমাক ভাল নম্বৰ দিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, তোমালোকে এক্সামত কুৱেশ্যন এৰি থৈ নাহিবা। তোমালোকে যি পাৰা সেইটোৱে লিখি থৈ আহিবা, কাৰণ তথাপি কিবা এটা মাৰ্ক হলে দিব। মনত ৰাখিবা, হেক 2 দিন নষ্ট হলে হেক, এইটো সঁচা, কিন্তু ঠিকমতে ব্যৱহাৰ কৰিলে ৰিজাল্ট সলনি হ'ব পাৰে। ইংলিছ কঠিন নহয়, অৱস্থা কঠিন। এই 48 ঘণ্টা সিৰিয়াছ হলে পাছ নিশ্চিত, সেফ মাৰ্কো পসিবল। মন স্থিৰ ৰাখিবা, প্ল্যান অনুসৰি চলিবা, আৰু তোমালোকে কমেণ্টত লিখা মই ইংলিছ পৰীক্ষাত ভাল মাৰ্ক লৈ পাছ কৰিম। এইখিনি আছিল আজিৰ ভিডিও। যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটোত এটা লাইক কৰিবা, আৰু আজি যদি এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। অল দ্য বেষ্ট HSLC এক্সাম 2026।